হেল্ল' ফ্ৰেণ্ডছ, টং টিভিত সম্প্ৰচাৰিত বকুল ধাৰাবাহিকখনৰ সোমবাৰখনতে চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'ব। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায়, তেন্তে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। বকুল ধাৰাবাহিকখনৰ সোমবাৰৰ খণ্ডটিত আপোনালোকে দেখিবলৈ পাব চন্দন আৰু মন্দিৰা খুৰীয়েকে অদিতিক আদিত্যৰ পৰিয়ালৰ আগত সৰু কৰিবলৈ আৰু আদিত্যৰ পৰিয়ালক তাইৰ বিৰুদ্ধে কৰিবলৈ নতুন চক্ৰান্ত জাল মেলিব। তেতিয়া বাৰু অদিতিয়ে চন্দন আৰু খুৰীয়েকৰ চক্ৰান্ত জালত পৰিব নেকি, নে তাৰ পৰা হাত সাৰিব পাৰিব, জানিবলৈ পাৰিব ধাৰাবাহিকখনৰ খণ্ডটোত। অঞ্চলে আকৌ অদিতিয়ে হস্পিটেলৰ ডিউটি আৰম্ভ কৰিলেও হস্পিটেলৰ কাম আৰু ঘৰৰ ফেমিলিৰ মাজত গুমোজাত পৰি কিছু নতুন সমস্যাৰ সৃষ্টি হ'ব। এতিয়া বাৰু অদিতিয়ে কি কৰিব, হস্পিটেলৰ ডিউটি আৰু কৰিব নাযায় নেকি, জানিবলৈ পাৰিব ধাৰাবাহিকখনৰ সেই খণ্ডটিত। ধাৰাবাহিকখনৰ আনটো খণ্ডত আপোনালোকে দেখিবলৈ পাব আশ্ৰমখন খালী কৰাৰ উদ্দেশ্যে পুতেকে পেহীয়েকৰ ওচৰলৈ মানুহ পঠাব। আকৌ পেহীয়েকে আশ্ৰমখনৰ নথিপত্ৰবোৰ এৰি হতাশ হোৱা দেখা পাব। তেতিয়া বাৰু পেহীয়েকে আশ্ৰমখন যে সংকটত পৰিছে এই কথাখিনি অদিতিক ফোন কৰি জনাব নেকি। বাৰু অদিতিয়ে কি কৰিব, আদি আৰু অদিতিয়ে লগ হৈ আশ্ৰমখন বচাব পাৰিবনে, জানিবলৈ পাৰিব ধাৰাবাহিকখনৰ এই খণ্ডটিত। যদিহে আপোনালোকে ধাৰাবাহিকখন চাই ভাল পায়, তেন্তে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।